morning again back to my YouTube channel. Viewers, আমি গৈ আছো এতিয়া মাইছৰ সব ওলাই মিলি ৰেডি হৈ আহিছো এইকেইদিন আমি থকা হৈছে বেংগলোৰ হোটেলত কালি গোটেই ৰাতি বেংগলোৰত বজাৰ কৰিলোঁ আগত আপোনালোকে দেখিছে আৰু এতিয়া গৈ আছে মাইছৰত কি আছে দেখাম চাই থাকক ফেমাছ ডোচা কেনেকুৱা খাইছা এয়া গ'লে আমাৰ গোটেই শব্দ খাইছা কেনেকুৱা লাগিছে হা আমি আহি পাই গ'লোঁ মাইছৰ চাওক কিমান ধুনীয়া টেম্পল বহুত ধুনীয়া জেগা হয় এইটো এটা বহুত বিখ্যাত টেম্পল হয় য'ত মানে সাউথৰ চিনেমাবিলাকত আপোনালোকে এই টেম্পলটোৰ মানে প্ৰায় চিন দেখিবলৈ পায় এই বজাৰখন ইয়াত প্ৰায় শ্বুটিং কৰা হয় মানে ইয়াত পালোহি ইয়াতে এজন আমি অসমৰ পৰা আহিছোঁ মন্দিৰ দৰ্শন কৰিবলৈ এই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ মন্দিৰৰ পৰা আশীৰ্বাদ লৈছোঁ শিৱসাগৰ মহিলা বিদ্যালয় হৰে প্ৰভু কৃষ্ণ আপুনি কিবা এটা চাওক গাইজ আমাৰ অসমৰ পৰা অহা কিজনী মানে ৱাও ধুনীয়া লাগিছে তহঁতক ইয়াতে তহঁতক এটা এটা মানে বিয়াখন কৰাই দিওঁ কেনেকুৱা হ'ব হয় নেকি वाह ये गजरा कितना अच्छा लग रहा है ये देखिए हैं ये चीज ক'বই পৰা নাই মাইছৰৰ এখন বহুত ডাঙৰ মল হয় ইয়াত শাৰীৰ লগতে চন্দনৰ যিটো মেইন বস্তু ন চন্দনৰ পৰা যি বস্তু বনোৱা হয় এইটো ইয়াত পোৱা হয় মানে এই মলখনতে পোৱা হয় प्योर चंदन प्योर चंदन पाइए यहाँ का सब कुछ प्योर चंदन है दाम साउक प्योर चंदनर कारण दाम साउक चंदन क्रीम है दे ये दाम तो अपना लगे चाय लो এটা ক্ৰীমৰ দাম চন্দনৰ পিয়ৰ চন্দনৰ পাৰফিউম চাওক আপোনালোকে চন্দনৰ ধূপ হয় একদম পিয়ৰ চন্দন কিন্তু বহুত দাম ৱাও सीरियसली बहुत अच्छा बोलते हैं इतना प्योर है यहाँ पर देखिए 5 ml का 500 10 ml का 1000 रुपीस 15 ml का 1500 साले का खोपड़ी तोड़ साले का আমি এতিয়া মাইছৰৰ এটা বিখ্যাত ৰাজমহল চাবলৈ আহিছোঁ য'ত আগতে 1000 বছৰ আগতে মহাৰাজ ৰাণী ৰাজকুমাৰী আছিলে বলকচোন ভিতৰলৈ যাওঁ কি আছে চাওক ইমান ধুনীয়া ভিউ গোটেইখন ৰজাদিনীয়া ঘৰ হয় চাব পাৰে মাইছৰৰ এই জেগাটুকুৰে বহুত বিখ্যাত মানে তেওঁ ৰজাৰ আৰু আছিলে মানে বস্তু কিন্তু ব্ৰিটিছে লৈ লোৱাৰ পিছত আকৌ চৰকাৰে লৈ ল'লে মানে গভৰ্ণমেণ্টৰ হৈ আছে এতিয়া চব ৰজাৰ নামত এতিয়া মাইছৰত মানে অকল এইখিনিয়ে আছে
ভইচটো অকণমান মানে ইয়াত ক্লাইমেটটো চেঞ্জ কাৰণে আমাৰ মানে ভইচটো চেঞ্জ হৈ গৈছে উপায় নাই আৰু তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি চাইছোঁ কি দেখিছোঁ চাই থাকক এই ৰজাৰ যিবোৰ ঘৰ ন সেইবোৰ 1000 বছৰৰ আগতে বনোৱা চব ইমান মানুহৰ ভিৰ চাওক আহিব পাৰিবা মানে চবেই আহিব পাৰিব মাইচৰলৈ চাব পাৰিব মাইচৰ ৰজা প্লেচ এইবোৰ অ' মাই গড অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ৰজাৰ বস্তুবোৰ চাওক চাওক গাইজ ইমান আমেজিং ঘৰটো ৰজা ইমান ডাঙৰ ঘৰ আছিলে ফাৰ্ষ্ট টাইম ৰজা ইমান ডাঙৰ ঘৰ দেখিছোঁ এক্সপেক্টে কৰিব নোৱাৰে ইমানেই ধুনীয়া ৰজা ঘৰ চাওক তেওঁ ঘৰৰ ৱাল পেইণ্টিংবিলাক আপোনালোকে চাওক ৰাজমহল সঁচাকৈ কল্পনাই কৰিব নোৱাৰি এনেকুৱা আছে বুলি আপোনালোকে যদি আহে চাবলৈ মাইচৰত দেখিব ইমান ডাঙৰ ৰাজমহল এইটো মাইচৰ হয় ইমান মানুহ পূজা লিখীয়া ঠেলা আছে চব চাওক মা ঠেলি গৈছোঁ আৰু অঁ বহুত মানুহ ৰজাৰ তেওঁলোকৰ হয়তো ফেমিলি এইবোৰ ফটো হয় ন ছাৰ ফেমিলি ফটো হ'ব এইবোৰ ফেমিলি ফটো হয় আপোনালোকে চাওক বহুত ধুনীয়া বহুত ৰজাদিনীয়া আজিও এনেকুৱা বস্তু আছে বুলি এক্সপেক্ট কৰিব নোৱাৰি আহিব আপোনালোকে চাব চাওক ৰজা ক'ত বহে অ' মাই গড আমেজিং মই আগৰ পৰা গৈ দেখাইছোঁ আপোনালোকে চাব চাওক ইয়াত ৰজা বহে এইটো সম্পূৰ্ণ সোণৰ হয় চাওক একদম সম্পূৰ্ণ সোণৰ গোটেইটো অ' মাই গড গাইজ চাওক অ' মাই গড যিমান ওপৰলৈ উঠি আহিছোঁ ৰজা মহলটো মানে আৰু ডাঙৰ হৈ গৈ আছে আৰু আনএক্সপেক্টেড আৰু ধুনীয়া হৈ আছে চাওক অ' মাই গড গেটেদি আহিছিলোঁ আহি আমি চব ওপৰত আছোঁ নন ষ্টপ ইয়াত ছিকিউৰিটি থাকে আৰু ইমান চাফাকৈ ৰাখিছে 1000 বছৰৰ আগতে নিৰ্মাণ কৰা এই মহলটো ইমানেই চাফা কিন্তু চবকে খালী ভৰিৰে আহিব দিয়ে দেখিছেনে চবৰে খালী ভৰি তো মাইচৰৰ এই মানে ৰাজমহলটোলৈ আপোনালোকে আহিবই ইমানেই ধুনীয়া হা গড গোটেই মহলটো মই দেখাই শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু দেখাই গৈ আছোঁ মানে চব প্ৰতিটো ফ্ল'ৰতে বেলেগ বেলেগ সাংঘাতিক বেলেগ হয় আপোনালোকে দেখিছেনে ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে দেখি আহিলে ছেকেণ্ড ফ্ল'ৰত এতিয়াতো থাৰ্ড ফ্ল'ৰ আমি পাইছোঁহি মানে প্ৰতিটো মহলতে ৰজাৰ বেলেগ বেলেগ চব সোণেৰেই বনাইছে নেকি লৈয়ে যাওঁ নেকি সোণেটো ঘৰ ধনী হয়েই বা আপোনালোকে দেখিছিলে আমি এইফালে সোমাইছিলোঁ সোমাই আপোনালোকক গোটেই ৰাজমহলটো দেখালোঁ ভিতৰত কি আছে আকৌ আমি ৰিটাৰ্ণ এইফালে ঘূৰি আহিলোঁ মানুহ ইমান আপোনালোকে দেখিছে যিহেতু মোৰ গা একদম বেয়া হৈ গ'ল ইয়াত আহি ক্লাইমেট চেঞ্জ মোৰ একদম ভইচটো একেবাৰে নাইকিয়া হৈ গ'ল চ' মই ভিডিঅ' দিব পৰা নাই মোৰ ভইচটোৰ কাৰণে তো লাহে লাহে আপোনালোকক দেখাই গৈ আছোঁ ক'ত ফুৰিলোঁ আৰু আগলৈ ভিডিঅ' পাব এনেকৈ চাই যাওক আজিলৈ সামৰিছোঁ থেংক ইউ ছ' মাছ এনেকৈ মৰম দি যাব